दिनै भारत हादरनि थाखाय दुखुनांथाव सान। थांनाय 2019 इंराजि मायथाइनि 14 फेब्रुआरियाव जम्मू काश्मीरनि पुलवामायाव पाकिस्ताननि उदखारिफ्रा गाग्लोबनायाव 14 सीआरपीएफ फाइकि हानजाया अबथिरायै जिउ गोमादोंमोन। बे सीआरपीएफ फाइकि हानजा गाग्लोबनाय जाथाया सारा भारत हादरावनो मोनसे दुखुनांथाव जारिमिन सान जानानै थादों। बे गाग्लोबनाय सानखौनो सारा भारत हादरावनो गोसोम सान महरै फालिबोदों। बे सीआरपीएफ फाइकि हानजानि अबथिरा जिउ गोमानायाव बिटिआरनि बाक्सा जिल्ला तामुलपुर महकुमानि कलबारि गामिनि बर'नि आगोमा फिसा हेड कनस्टेबल मनेश्वर बसुमतारियाबो जिउ गोमानांदोंमोन। মানে আজিৰ দিনটো ভাৰতৰ কাৰণে কলা দিৱস আমি পালন কৰোঁ, ব্লেক ডে হিচাপে আমি পালন কৰোঁ। আজিৰ দিনতে আমাৰ 40 জন বীৰ শ্বহীদ হৈছিল আমাৰ সেনা। গতিকে ইয়াৰে তামোলপুৰৰ পৰাও আমাৰ মনেশ্বৰ বসুমতাৰী পুলৱামাত যি সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল ইয়াত নিজৰ জীৱন বলিদান দিব লগা হৈছিল। গতিকে আজি এই ব্লেক ডে দিৱসত আজি তেখেতৰ ওচৰত আমি শ্ৰদ্ধা জনাব আহিছোঁ। তেখেতক আমি চেলুট দিব আহিছোঁ আৰু তেখেতৰ পৰিয়ালৰ লগত আমি একেলগে শাৰীত থিয় হৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এটাই কথা স্পষ্ট, আজি ভাৰতত ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে তেখেতে যি বলিদান দি গ'ল সেইটো কেতিয়াও অথলে নাযায়। ভাৰতবৰ্ষই কেতিয়াও আমাৰ সন্ত্ৰাসবাদীৰ লগত কেতিয়াও আমি কম্প্ৰমাইজ কৰা নাই আৰু কেতিয়াও নকৰোঁ। গতিকে আগন্তুক দিনতো তেনেকুৱা যদি আমাৰ ওপৰত যদি তেনেকুৱা আক্ৰমণ হয়, ইয়াৰ প্ৰত্যাক্ৰমণ, ইয়াৰ উত্তৰ আমি দিয়াৰ কাৰণে চৰকাৰ সদায় ৰেডি আছে। গতিকে আজি চেগত মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ হৈ আমি পৰিয়ালক আজি শ্ৰদ্ধা জনাইছোঁ। কাৰণ আমাৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীক শ্ৰদ্ধা জনাই তামোলপুৰৰ গড়েশ্বৰ চকৰ পৰা আপ টু গড়েশ্বৰত লাগি যি আমাৰ PWD ৰোড আছে, এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নামত নামাকৰণ কৰা প্ৰক্ৰিয়া সমাপ্ত কৰিছে আৰু সোনকালে এই ৰাস্তাখন বনাই দিয়াৰ কাৰণে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে এই ৰাস্তা বনাই দি আমি তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, আমাৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীক, আৰু তেখেতৰ পৰিয়ালৰ লগত চৰকাৰ সদায় একেলগে আমি আছোঁ। आज का दिन 2019 में जो पुलवामा अटैक हुआ है वो बहुत दुखद घटना था और उसी में जो CRPF की कई जवान शहीद हुआ, उसमें से एक मनेश्वर बसुमतारी जी है। और आज CRPF की तरफ से हम लोगों ने श्रद्धांजलि देने के लिए आए और काफ़ी और लोग भी आया है और उनकी कुर्बानी को याद करने के लिए और उनकी जो देश सेवा का एक मिसाल खड़ा किया उन्होंने, उसको और आगे भी लोगों को उस मिसाल को देख के देश की सेवा करने के लिए प्रेरणा देने के लिए हम लोगों ने ये श्रद्धांजलि करवा रहे और हर साल में इसके मुताबिक जो उनकी जीवन बलिदान का है श्रद्धांजलि देते हैं। আজিৰ দিনটো আমাৰ কাৰণে খুব দুখৰ দিন আৰু দুখৰ দিন হ'লেও আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি আমি মামাই যি দেশৰ কাৰণে নিজৰ জীৱনটো বলিদান দিয়াৰ কাৰণে আজি এখন পৰিয়াল মনেশ্বৰ বসুমতাৰীৰ পৰিয়াল বুলি আমি সমগ্ৰ ভাৰত লগতে বিশ্ব আৰু অসমত আমি চিনাকি হ'বলৈ সক্ষম হ'লোঁ। আৰু যদি আমাৰ মামাই তেনেকুৱা দেশৰ কাৰণে যদি বলিদান হয়তো নহ'লেহে, তেনেহ'লে আমাৰ এই পৰিয়ালখন হয়তো সাৰা অসমতে আৰু ভাৰতবৰ্ষতে হয়তো চিনি নাপালেহেঁতেন। ইয়াৰ কাৰণে আমি যিমানখিনি পাৰোঁ মামাৰ যি মানে তেওঁৰ মেমৰিয়েবল সামগ্ৰী আছে সেইখিনি আমি সদায় তেখেতক সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু নতুন প্ৰজন্মৰ কাৰণে যাতে সদায় উৎসাহ যোগাব পাৰোঁ, ইয়াৰ কাৰণে আমি সদায় মামাৰ যি প্ৰতিমূৰ্তি সেইটো আমি সদায় প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে তেওঁ যে এটা ৰাষ্ট্ৰৰ কাৰণে নিজৰ জীৱনটো আহুতি দিব লগা হ'ল আৰু আমাৰ যুৱসকলে নতুন প্ৰজন্মই যাতে তেওঁৰ দৰে দেশ মাতৃক ৰাষ্ট্ৰৰ কাৰণে আগবাঢ়ি আহি
যাতে দেশ সেৱা কৰাৰ কাৰণে নিজৰ মনত মানে সাহস বাঢ়ে ইয়াৰ কাৰণে আমি সদায় তেখেতৰ যিমানখিনি পাৰোঁ সিমানখিনি আমি প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিম।